Hello friends, আমি এতিয়া Yogramৰ ভিতৰলৈ সোমাই আহিলোঁ। এয়া Yogramৰ গেটৰ পৰাই গাড়ী চলে এনেকৈ গাড়ী দি পেলাই আপোনাক ভিতৰলৈকে লৈ যায় এনেকৈ প্ৰথমতে নিব আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব য'ত আমাৰ তাতে লৈ যাব। আমি চবেই বহি ল'লোঁ, বেগ চেগবিলাক চব ওপৰত দিছে আৰু কি ধুনীয়া পৰিৱেশ দেখিছেনে, চাৰিওফালে গছ বন ফুলবিলাক দেখিলেতো আৰু মানে কি ক'ম আৰু ইমান ধুনীয়া মানে পৰিৱেশটো কৈছোঁ নহয় মানে এবাৰ আহিলে আৰু মানে বাৰে বাৰে আহিবলৈ মন যাব সেনেকুৱা নিচিনা এটা পৰিৱেশ আচলতে সঁচাই বহুত ধুনীয়া এটা পৰিৱেশ দেই। তো আমি এতিয়া এইটো অফিচটো আহি পালোঁ, এইটো প্ৰশাসনিক ভৱন লিখা আছে, এইটোৱে অফিচটো ইয়াতেই কৰিব লাগিব আমাৰ কাগজ পাতিৰ কামবিলাক চব বেগবিলাক ইয়াতে বাহিৰত থৈ দিছোঁ দি পেলাই এতিয়া ভিতৰলৈ সোমাই যাব লাগিব। ইয়াতে 9টা বজাৰ পৰা বহে অফিচত মানুহ, 9টা মানে 9টালৈ 10 মিনিটমান থকাৰ আগৰ পৰাই বহে আৰু তো ইয়াতে ভিতৰলৈ যাব লাগিব আৰু চাৰিওফালে ফুল গছ বন সঁচাকৈ ইমান ধুনীয়া এটা পৰিৱেশ দেই, সঁচাকৈ ভাল লাগে। আপোনালোকে আহিব এবাৰ নিশ্চয়, বেমাৰ নেদেখালেও এনেই হ'লেও ফুৰিবলৈ আহিব, বহুত ভাল লাগে। তো ইয়াতে ফুলবিলাক বহুত ধুনীয়া, ফুলবিলাক চাওকচোন কি ধুনীয়া, কি ধুনীয়া। সঁচাকৈ দেই আহিয়ে মানে একেবাৰে মনটো কিবা ভাল লাগি যোৱা নিচিনা হৈছে, ইমান ধুনীয়া পৰিৱেশ ফুল গছ বন বাপৰে বাপ সঁচাকৈ বহুত ধুনীয়া। তো আমি ভিতৰত সোমাই আহিলোঁ, ইয়াতে য'ত অফিচৰ ভিতৰত এনেকৈ আছে এখন দেখুৱা তাৰ পিছতে কাৰ্ডবিলাক দেখাবলৈ ভাল সেইখনো দেখাই দিয়ে। চ' ইয়াতে ক'লে মানে বেলেগ একো কাগজ নালাগে, খালি আধাৰ কাৰ্ড জৰুৰী হয়, আধাৰ কাৰ্ডখন দিলে সিহঁতে গম পাই যাব আমাক কি লাগে আমাক গম পাই যাব, মানে তাতে যে আমি যে মানে এডমিশ্যন কৰিছোঁ বা হেৰি কৰিছোঁ গম পাই যাব। চ' এতিয়া নহয় 9টা বজাৰ পৰা খুলিব, এতিয়া আমাক কৈছে যে ব্ৰেকফাষ্ট কৰি দিবলৈ, আমিতো ব্ৰেকফাষ্ট কৰি আহিছোঁ, ব্ৰেকফাষ্ট নকৰোঁ বাৰু। তো সেয়াই আৰু এতিয়া 9টা বজাত খুলিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মোৰ মাতটো ভাঙি গৈছে, কাহ হৈছে কফ পৰিছে, মাতটো ভাঙি গৈছে সেইকাৰণে। তো 9টা বজাত হ'ব ৰেজিষ্ট্ৰেশ্যন। এতিয়া এইবিলাক দিছেনে মানুহ এনেকৈ মোনা দিব এটা তো বস্তুবিলাক পিছৰ প্ৰচেছবিলাক আপোনালোক দেখাই যাম বাৰু। তো ইয়াতে ফৰ্ম ফিল আপ কৰি আছে আমাৰ মাৰ কাৰণে, এখন মাৰ কাৰণে, কাৰণ মা এক্সট্ৰাকৈ এটেণ্ডাৰ হিচাপে থাকিব সেইকাৰণে। তো আমাৰ হৈ গৈছে, তো মাৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰি আছে, পাৰ ডে 1000কৈ এখনে কৰি আছে এতিয়া। তো ইয়াতে জেৰক্স কৰি দিব বাৰু, ইয়াতে জেৰক্সৰ মেচিন আছে, তো জেৰক্স কৰি আনিব নালাগে, যি কাগজ লাগে সিহঁতে জেৰক্স কৰি দিব ইয়াৰ পৰাই। তো ৰেজিষ্ট্ৰেশ্যন হৈ আছে আমাৰ চিকিৎসা পৰামৰ্শ। তো আমি তাতে ফৰ্মবিলাক চব ফিল আপ কৰি গোটেই কমপ্লিট হ'ল। এতিয়া ডক্টৰক লগ ধৰিব লাগে, তাৰে পিছেদি এইটো ৰাস্তা, এইফালেদি আহিছোঁ আমি, এনেকৈ এইবিলাক আছে, এইফালে ডক্টৰক লগ ধৰিব লাগিব, এতিয়া লিখি দিব ডক্টৰে কি কৰিব লাগে কি কৰিব নালাগে সকলোখিনি দিব। তো এতিয়া আমি ডক্টৰক দেখাব গৈ আছোঁ। যদি আপোনালোকৰ পুৰণা ৰিপৰ্ট আছে বেমাৰৰ, তো ৰিপৰ্টবিলাক লৈ আহিব, তেতিয়া ইয়াতে টেষ্ট কৰিব নালাগে, নহ'লে টেষ্ট কৰোঁতে আৰু সময় যাব। ছয়খিনি ৰিপৰ্ট লৈ আহিছোঁ, ৰিপৰ্টবিলাক ইয়াতে দেখাম, তো সেইমতে হ'ব। এতিয়া ডক্টৰক লগ ধৰিব অহাৰ আগতো এইখন ফৰ্ম দিয়ে, এই ফৰ্মখন আগে ফিল আপ কৰি ল'ব লাগিব। এখন কিহৰ ডক্টৰৰ আমি কি কৰোঁ কি নকৰোঁ সেইবিলাক। মই আহিছোঁ ৱেইট কম কৰিবলৈ, আজি মোৰ ৱেইটটো জুখিছে 71 হৈছে, 71 পইণ্ট দেখাইছে, 120 এনেকৈ দেখাই আছে। তো ইমান ৱেইট হৈছে, যোৱাৰ আগে কিমান। এতিয়া আমি ৰখি আছোঁ ডক্টৰক দেখাবৰ কাৰণে, ৰখি আছোঁ কাগজ। তো এইটো আমাৰ OPD 5 নম্বৰত দেখাব লাগিব আমি, আমাৰ 9 নম্বৰ পৰিছে, এতিয়া 4 দেখাই আছে ন, তাতে 9 আহিলে আমি যাম, কাৰণ আমাৰ 9 নম্বৰ পৰিছে। তো হেই গাইজ, এতিয়া চাওকচোন মই ক'ত আছোঁ, আমলখি গছৰ তলত, আৰু আমলখি চাওক কিমান আমলখি লাগি আছে ওপৰত, কি ধুনীয়া, আৰু ইমান চাপৰতে গছডাল, ইয়াৰ পৰা গুৰিৰ পৰা গছডাল ইমান চাপৰত লাগিছে, কি ধুনীয়া।
সো আমি এতিয়া ডক্টৰক দেখাই আহিলোঁ বহুত ধুনীয়াকৈ চাই ডক্টৰে বহুত সময় চাইছে 10-15 মিনিট 15-20 মিনিটমান একদম গোটেইখিনি কথা সুধি মেলি পেলাই কি বেমাৰ হৈছে কি হোৱা নাই গোটেইখিনি সুধি পেলাই বহুত ধুনীয়াকৈ চাইছে কিন্তু দেই একদম বহুত ভাল লাগিছে ডক্টৰে বহুত ধুনীয়াকৈ চাইছে আৰু লিখি দিছে সো এতিয়া আমি ইয়াতে বস্তু কিনি আছোঁ সেই হিচাপে এখন আমাক কাগজ দিছে তাতে লিখা আছে কি কি লাগিব আৰু ডক্টৰেও লিখি দিয়ে সেইমতে এইখিনি বস্তু আমি ল'ব লাগিব আমিতো লৈয়ে আহিছোঁ এতিয়া কি কি লাগে আমি টাৱেল লৈ আহিছোঁ সৰু টাৱেল ডাঙৰ টাৱেল গিলাচ বাতি এইবিলাক লৈ আহিছোঁ এইবিলাকো লৈ আহিব আপোনালোকে আহিলে তো নতুনকৈ কিনিব নালাগে আৰু আমি এতিয়া খালি লেপ লোৱা সেইবিলাক কিনিব লাগিব মোনা দিব সেইবিলাকেই আৰু তো আমি এতিয়া বস্তু লৈ আছোঁ এয়া মোনা চোনা এনেকৈ কৰি দিব জল নীতি কৰা পাইপ এইবিলাক দেখাম বাৰু কি কি দিয়ে মোনাটোৰ ভিতৰত বহুত বস্তু দিয়ে টোটেল এটা বেগত 700কৈ লয় আমি দুটা মানুহৰ 1400কৈ লৈছে তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ' আহি আছে